এইয়া জলকীয়া ছিঙি কাটি কাটিলোঁ। ইমান পুৰিলে হাতখন, ইমান পুৰিলে জলকীয়াখিনি কাটোতে আৰু ক'বনে হাতখন মোক ভক ভক কৰিছে, একদম ভক ভকাই আছে। তাৰপৰা সেইখিনি যে জলকীয়াখিনি অলপ শুকুৱাব লাগিব, শুকুৱাই পেলাই মই বৈয়ামত ভৰাই দিম। তাৰপৰা এইখিনি মই কি আছে আপোনালোকে জানেনে? আপোনালোকে এইখিনি হৈছে বাঁহগাজ। বাঁহগাজখিনি যে কাটিলোঁ, কাটি মই পিচিলোঁ, পিচি পেলাই দুদিনমান থৈ দিলোঁ, থৈ পেলাই জুয়ে চেপি পেলাই ৰ'দত দিলোঁ। ৰ'দত দি এইখিনি এতিয়া মই বনালোঁ ইয়াত মানে দিলোঁ আৰু জলকীয়া দিলোঁ আৰু কি দিলোঁ, ভিনেগাৰ অলপ দিলোঁ, সিমানেই আৰু। এইখিনি টেঙা যে তেনেকৈ থৈ দিছোঁ আৰু এনেই উলিয়াই খাবলৈ ভাল লাগিব ভাতৰ লগত অলপ বা মানে চাটনি নিচিনাখিনি। এতিয়া মই বৈয়ামত ভৰাই থৈ দিম। এতিয়া বনাই হৈ গ'ল, সানি হৈ গ'ল। আপোনালোকেও বনাম ক'লে বনাব পাৰিব।